নমস্কাৰ ৰাইজ, টেকেলিত পইচা খচা ইজ আৱাৰ ইম'শ্যন। মই বহুত দিনৰ পৰাই এই টেকেলিটোতে আমাৰ যি পাৰোঁ পইচা সোমোৱাই সাঁচি ৰাখিছিলোঁ। আজি এই টেকেলিটো এনেকৈয়ে ভাঙিছোঁ। চাওঁচোন আহক ইয়াত কিমান পইচা গোট খায়। সৰুৰে পৰা এটকা দুটকাকৈ সঁচাৰ অভ্যাস হৈছিল যদিও আজিকালি কিন্তু ডাঙৰ হোৱাৰ পাছত আমাৰ প্ৰায় পইচা খৰচেই হৈ যায়। সেইকাৰণে যদি মই ক'ৰবাত পইচা পাওঁ, কোনোবাই যদি দিয়ে, তেতিয়া মই প্ৰথমতেই এই টেকেলিটোত তাৰ এক অংশ ভৰাই লৈছিলোঁ। এয়া আজি মোৰ আনন্দৰ পইচা। আপোনালোকেও চেষ্টা কৰিবচোন ক'ৰবাত কমকৈ খৰচ কৰি হ'লেও পইচা সাঁচিবলৈ। শেষত হিচাপ কৰিলোঁ ৰাইজ, প্ৰায় 20,000 টকা মই এই টেকেলিটোতে সাঁচিবলৈ সক্ষম হ'লোঁ। আৰু শেষত মোৰ পূজাৰ খৰচো ওলাই গ'ল। ইয়ে! স্কুটি আনিবলৈ যাওঁ।